আজিৰ এই ভিডিঅ'টো প্ৰতিজন কৈবৰ্ত সম্প্ৰদায়ৰ ব্যক্তিৰ বাবে যোনে নিজৰ জাতিটোৰ ইতিহাসৰ বিষয়ে বহু কম জানে নতুবা জানিব ইচ্ছা কৰিলেও অসমৰ বহু সাহিত্যিকে লিখা বুৰঞ্জী কিতাপৰ পাত লুটিয়ালেও আমাৰ এই কৈবৰ্ত সম্প্ৰদায়ৰ ইতিহাসৰ বিষয়ে বহু কম দেখা পাব। আজি আলোচনা কৰোঁ আহক কৈবৰ্ত জাতিটোৰ ইতিহাসৰ বিষয়ে। আচলতে কোন আছিল এওঁলোক, ক'ৰ পৰা কেতিয়া অসমলৈ আহিছিল, এই সকলোবোৰৰ প্ৰশ্নৰ উত্তৰৰ বাবে আজিৰ এই ভিডিঅ'টোৰ মাজত সোমাই যাওঁ। কৈবৰ্ত জাতিটো অসমৰে নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত এটা বহু প্ৰাচীন জাতি হয়। আৰ্য আৰু দ্ৰাবিড়ৰ মিশ্ৰিত বংশধৰ কৈবৰ্তসকলৰ স্থিতি সম্পৰ্কে আমি প্ৰতিটো যুগতে সন্ধান পোৱা দেখিব পাওঁ। মহাভাৰতৰ যুগত তাম্ৰলিপ্তৰ কৈবৰ্ত ৰজা ময়ূৰধ্বজ আৰু ক্ষীৰধ্বজৰ বিষয়ে অনুশাসন পৰ্বত অধ্যায় 50 শ্লোক 13ত তেওঁলোকৰ সাহস আৰু শক্তিৰ বিষয়ে পঢ়িব পাওঁ। আৰু ৰামায়ণৰ সময়তো কৈবৰ্তসকলৰ এটা শাখাৰ ওচৰত 500ৰো অধিক নৌকাৰ অধিকাৰী হোৱা কথা অযোধ্যাকাণ্ড অধ্যায় 84 শ্লোক 8ত উল্লেখ পোৱা দেখা যায়। তেনেকৈ বৌদ্ধ যুগেই হওক বা আন যিকোনো যুগতেই কৈবৰ্তসকলৰ স্থিতিৰ বিষয়ে সম্পূৰ্ণ বৰ্ণনা প্ৰাচীন গ্ৰন্থসমূহত বহু সুন্দৰকৈ দেখা পোৱা যায়। তাৰ পাছতে কৈবৰ্ত ৰজা ডিব্ৰুকে মহিপালক হত্যা কৰি পাল বংশ ধ্বংস কৰি বৰেন্দ্ৰ দেশ অধিকাৰ কৰাৰ দৰে বীৰৰ কাহিনী সন্ধ্যাকৰ নদী ৰামচৰিত্ৰত উল্লেখ থকা দেখিব পাওঁ। এনে আৰু বহু কাহিনী আছে যিবোৰ কাহিনী কথা শুনা পালে নিজকে কৈবৰ্ত বংশৰ বুলি গৌৰৱ হৈ উঠে। এই সকলোবোৰ কথা আলোচনা কৰিলে আজিৰ এই ভিডিঅ'টো বহু বেছি দীঘল হৈ যাব। সেইবাবে আজি আলোচনা কৰোঁ আহক কৈবৰ্তসকল অসমলৈ অহাৰ বিষয়ে। 2-3 শতিকাত মানে আজিৰ পৰা প্ৰায় 2000 বছৰ আগতে কৈবৰ্তসকল দিল্লীৰ নিচে ওচৰতে থকা সৰজু আৰু গংগা উপত্যকাৰ পৰা বৰেন্দ্ৰী বিহাৰ হৈ অসমত প্ৰৱেশ কৰিছিল। অসমত প্ৰৱেশ কৰি কৈবৰ্তসকলে নামনি অংশত লোহিতপুৰ ৰাজ্য স্থাপন কৰিছিল। এই ৰাজ্যৰে কৈবৰ্ত ৰজা নাগশংকৰে শিৱদেৱালয় স্থাপন কৰিছিল, যি দেৱালক বৰ্তমান নাগশংকৰ মন্দিৰ বুলি জনা যায়। পাছত কৈবৰ্তসকলে মধ্য অসমতো ৰাজ্য স্থাপন কৰে। তেতিয়া কৈবৰ্তসকল 7000 ধনী সদাগৰে বাণিজ্য কৰি উন্নতিৰ শীৰ্ষত আছিল। কিন্তু অসমত যেতিয়া মোৱামৰীয়া বিদ্ৰোহ হয়, বিদ্ৰোহৰ পাছতে কৈবৰ্তসকলৰ শক্তি নিৰ্মূল কৰিবৰ বাবে এই ধনী সদাগৰ আৰু বাণিজ্যিক দিশৰ পৰা উন্নত কৈবৰ্তসকলৰ ধন মাটি বাৰী কাহি অসমৰ বিভিন্ন ঠাইলৈ বেলেগ বেলেগ কৰি খেদি পঠিয়াই দিয়া হয়। আৰু কৈবৰ্তসকল তেতিয়া বিভিন্ন অঞ্চলত গৈ আকৌ এটা নতুন জীৱনলৈ বসতি কৰিব লগা হৈছিল, যাৰ ফলত পৰৱৰ্তী সময়ত কৈবৰ্তসকলৰ নিজক কাম বা বিভিন্ন পাকচক্ৰত পৰি সমাজৰ নিম্ন জাতিৰূপে পৰিচিত হ'ল। এই সকলোবোৰ কথা শুনাৰ পাছত আমাৰ মনলৈ এটা প্ৰশ্ন আহিব পাৰে যে কৈবৰ্তসকল মৎস্যজীৱী কেতিয়াৰ পৰা হ'ল। চাওক, যদি আমি ইতিহাসৰ গভীৰতাৰ মাজত সোমাই যাওঁ তেন্তে দেখা পাওঁ যে যোগিনীতন্ত্ৰৰ মতে কৈবৰ্তসকল শাসক আছিল। ৰজা হাজৰা বৰ্মাৰ তাম্ৰফলিত মতে কৈবৰ্তসকল কৰ সংগ্ৰহকাৰী বিষয়া আছিল। ৰাজতৰংগিনী আৰু সমসাময়িক বৌদ্ধধৰ্মী পুথি মতে কৈবৰ্তসকল যোদ্ধা আছিল। আহোম বুৰঞ্জী মতে কৈবৰ্তসকল নৌসেনা আছিল। আৰু কিছু সংখ্যকৰ মতে কৈবৰ্তসকল সদাগৰ, সাউদ, মুদৈ আদি আছিল। আৰু যদি আমি অসমৰ বুৰঞ্জী মতেও চাব যাওঁ তেন্তে দেখা পাওঁ যে এই ভূখণ্ডৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে মাছ ধৰাত পাকৈত আছিল। আহোমসকলেও মাছ ধৰাটো এটা ক্ৰীড়া হিচাপে লৈছিল, মিচিংসকলেও মাছ ধৰিছিল, তিৱাসকলেও মাছ ধৰা উৎসৱ পাতিছিল। বাকী কাৰ্বি আৰু বড়োসকলৰ কথা নকলেও হ'ব। তেনে ক্ষেত্ৰত সেই সময়ত কৈবৰ্তসকলে কৃষি কৰ্ম ত্যাগ কৰি অকল মাছ ধৰিয়ে জীৱিকা কৰিব পাৰিছিল বুলি ভবাটো এটা অসম্ভাৱনীয় বিষয় হয়। অসমৰ কৈবৰ্তসকল সমাজৰ সংস্কাৰ সংস্কৃতি আদি মানি চলা লোক হয়। কিন্তু অসমৰ কিছুমান ভুৱা সাহিত্যিক বুদ্ধিজীৱীয়ে আমাৰ কৈবৰ্ত জাতিটোক ডুম শব্দৰে অভিহিত কৰিবলৈ প্ৰচেষ্টা অতীতৰ পৰা বৰ্তমানলৈকে চলাই থকা দেখিব পোৱা গৈছে। কিন্তু আমি যদি শংকৰদেৱৰ লগতে তেতিয়া দিনৰ সাহিত্যিকসকলৰ লেখনি চাওঁ তেন্তে দেখা পাওঁ যে তাত অকল কৈবৰ্ত শব্দৰহে প্ৰয়োগ কৰা হৈছে। আচলতে ডুম শব্দটো ভাৰতীয় সমাজৰ খিলঞ্জীয়া অধিবাসী ডুমৰা বা ডম্বুসকলৰ পৰা উৎপত্তি হৈছে। এই লোকসকল লেতেৰা আৱৰ্জনা চাফা কৰা লোক হয়। এই কথা আমি বিশিষ্ট সমাজবিদ J.H. হাটানৰ কিতাপ কাষ্ট ইন ইণ্ডিয়া কিতাপখনৰ পৃষ্ঠা নম্বৰ 281ত বহু বেছি ভালকৈ দেখা পাওঁ। তাৰোপৰি ৰামফৰেণ শৰ্মাৰ গ্ৰন্থ চাদ্ৰাছ ইন এনচিয়েণ্ট ইণ্ডিয়া লগতে জৈন সাহিত্যসমূহতো এই ডম্বু বা ডুমসকলৰ বিষয়ে বিতংভাৱে লিখা দেখা পোৱা যায়। এই সকলোবোৰ কথা যেতিয়া অধ্যয়ন কৰা হয় তেতিয়া বহু ভালকৈ বুজি পোৱা যায় যে ডম্বু বা ডুমসকলৰ লগত কৈবৰ্তসকলৰ দূৰ দূৰলৈকে কোনো সম্পৰ্ক নাই। তথাপিও কিয় জানো অসমৰ বহু ভুৱা সাহিত্যিকে আমাৰ কৈবৰ্ত জাতিটোক ডুম শব্দৰে অভিহিত কৰিবলৈ অপ্ৰায়ণ চেষ্টা সদায় চলাই থাকে। এটা বহু বেয়া লগা বিষয় যে যিটো জাতিৰ ইতিহাস মহাভাৰততকৈ প্ৰাচীন হোৱা দেখা পোৱা যায়, সেই জাতিটো আজি এইখন ভাৰতৰে এটা চুকত নিম্ন জাতিৰ পৰিচয় চিনাকি হৈ ৰ'ল। কিন্তু মৎস্যেন্দ্ৰনাথে সাহিত্যিক দিশৰ পৰা ভাৰতৰত্ন ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকাই সংগীতৰ জগতৰ জৰিয়তে, ভৱেন্দ্ৰনাথ শইকীয়াই উপন্যাস, গল্প, বোলছবিৰ জৰিয়তে আৰু হিমা দাসে খেলৰ জগতৰ জৰিয়তে কৈবৰ্ত জাতিটোক বহু দিশৰ পৰা চহকী কৰি তোলা দেখা পোৱা গৈছে। আৰু এতিয়াও বহু সময় আছে আমাৰ কৰ্ম, শিক্ষা আৰু সংস্কাৰৰ জৰিয়তে আমাৰ জাতিটোক আৰু প্ৰগতিশীল উন্নত জাতি কৰি তোলাৰ দিশে আগুৱাই নিবলৈ। আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে কৈবৰ্তসকলৰ ইতিহাসৰ বিষয়ে অলপ হ'লেও জনাব পাৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে শ্বেয়াৰ এটা কৰি দিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ। জয় আই অসম।